নমস্কাৰ বন্ধুসকল, ইয়াতে কথা এষাৰ কওঁ বুলি ভিডিঅ'টো বনালোঁ। এতিয়া অসমত যি উচ্ছেদ চলি আছে, তো এই উচ্ছেদক আমি সমৰ্থন কৰিছোঁ আৰু উচ্ছেদ হ'ব লাগে। আৰু উচ্ছেদৰ প্ৰভাৱ যেন খিলঞ্জীয়াৰ ওপৰত নপৰে, তাৰ বাবে চৰকাৰে ধ্যান ৰাখিব লাগে। যিসকল খিলঞ্জীয়া ভূমিহীন চৰকাৰী ভূমিত বসবাস কৰি আছে বছৰ বছৰ ধৰি বা এবছৰ ধৰি হওক, তেওঁলোকৰ মাটি নাই, কোনো জেগাত মাটি নাই, তো তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু এজনো খিলঞ্জীয়া বাকী থাকি যাব নালাগে। আৰু তাৰ প্ৰতি চৰকাৰে ধ্যান ৰাখক। আৰু যিসকল বেদখলকাৰী বেলেগ জেগাৰ পৰা আহি বেলেগ জেগাতো মাটি ৰাখিছে আৰু তেওঁলোকক বেলেগ জেগাত মাটি আছে, তো এইসকলক উচ্ছেদ কৰি নিজৰ জেগালৈ পঠিয়াই দিয়ক। তাত আমাৰ ক'বলগীয়া নাই। কিন্তু খিলঞ্জীয়াসকলৰ যিসকলৰ মাটি বাৰী নাই, তেওঁলোকক চিজিল কৰি ভালদৰে যেনেকৈ তেওঁলোকৰ মাটি আছিলে সেইটো হিচাপত বা তেওঁলোকৰ নাছিলে যদিও যিমানখিনি পাব লাগে চৰকাৰী নিয়মতে, সেই নিয়মমতে মাটি দিয়াৰ ব্যৱস্থা কৰি দিয়ক। গতিকে আমাৰ অসমবাসীৰ ৰাইজৰ পৰা বা আমাৰ খিলঞ্জীয়াসকল বা একো আপত্তি নাই উচ্ছেদক লৈ উচ্ছেদ বাধা বন্ধ কৰিবলৈ। গতিকে উচ্ছেদ চলি থাকিব আৰু আমি উচ্ছেদক সমৰ্থন কৰিছোঁ। আৰু উচ্ছেদ যাতে ইমান সোনকালে বন্ধ হ'ব নালাগে। অসমৰ প্ৰতিখন বনাঞ্চলে বেদখল মুক্ত হ'ব লাগে। আজিলৈ ইমানেই বন্ধুসকল, জয় অসম।